হে দোস্ত সকলো নিশ্চয় ভালে আছে। আজি আমি আলোচনা কৰিম ক্লাছ 10 অসমীয়াৰ 16 নম্বৰ যেটো চেপ্টাৰ প্ৰাচীন ভাৰতীয় শিক্ষা আৰু সেই চেপ্টাৰটোৰ লেখক হ'ল হেমচন্দ্ৰ গোস্বামী। আৰু এই চেপ্টাৰটোৰ পৰা আমি সম্পূৰ্ণ কুৱেশ্যন এনসাৰ আলোচনা কৰিম। আৰু আজি আমি আলোচনা কৰিম কেৱল 1 নম্বৰ আৰু 2 নম্বৰৰ যিবোৰ 100% কমন টাইপৰ কুৱেশ্যন হয় আৰু যিবোৰ মেট্ৰিক পৰীক্ষাত অহাটো খাটাং একদম নিশ্চিত আৰু সেইবোৰে আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ মাধ্যমত। বলক প্ৰথমে চেপ্টাৰটোৰ বিষয়ে অলপ জ্ঞান আহৰণ কৰোঁ, অৰ্থাৎ প্ৰাচীন ভাৰতীয় শিক্ষা আৰু চেপ্টাৰটোৰ চেহেৰাটো চাই লওঁ। প্ৰথমে চাওক মোবাইল স্ক্ৰীনত থকা 16 নম্বৰ চেপ্টাৰ প্ৰাচীন ভাৰতীয় শিক্ষা, ইয়াৰ লেখক হেমচন্দ্ৰ গোস্বামী। অৰ্থাৎ প্ৰাচীন ভাৰতীয় শিক্ষা, ইয়াৰ পৰা আমি কি বুজিব পাৰোঁ কি পুৰণি কালৰ তাৰমানে ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা আছিল তাৰ বিষয়ে এই চেপ্টাৰটোত আলোচনা কৰা হ'ব। আৰু ইয়াৰ লগত আলোচনা কৰা হ'ব প্ৰাচীন ভাৰতত যিবোৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় আছিল সেইবোৰৰ বিষয়ে, আৰু সেইবোৰ বিশ্ববিদ্যালয়ত কোন কোন দেশৰ পৰা ক'ৰ পৰা কিদৰে শিক্ষা গ্ৰহণ কৰা হৈছিল, শিক্ষা প্ৰদান কৰা হৈছিল, কি কি সুবিধা অসুবিধা কেনেকুৱা ধৰণে হৈছিল, এইবোৰ সকলোবোৰ বিষয়তে এই চেপ্টাৰটোত আলোচনা কৰা হ'ব। গতিকে আমি দেৰি নকৰি বলক কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰোঁ। চাওক কুৱেশ্যনটো, আৰু এইবোৰ কুৱেশ্যন আপোনালোকৰ উল্টা পুল্টা তাৰমানে কেনেকুৱা ধৰণৰ আপোনালোকৰ কিতাপৰ যিটো অনুশীলনী আছে সেইবোৰৰ লগত নিমিলিব পাৰে, কিয়নো এইবোৰ মেট্ৰিক পৰীক্ষাত এইবোৰ এবাৰ আহিছিল আৰু এইবোৰ ৰিপিট হোৱাৰ সম্ভাৱনা যথেষ্ট। আৰু যিবোৰ কুৱেশ্যন এনচাৰ কেনেকুৱা ধৰণৰ পৰীক্ষাত আহে তেনেকুৱা ধৰণে আমাৰ আলোচনা কৰিব লাগিব, তেনেহ'লেহে 100% কমন পৰিব, তাৰ বাহিৰত নপৰে। আৰু যিখিনি আলোচনা কৰিম এইবোৰ আপোনালোকৰ কিতাপৰ লগত মিলিব। তেনেহ'লে চাওঁ 1 নম্বৰ কুৱেশ্যনটো। প্ৰথমে 1 নম্বৰ 2 নম্বৰবোৰ এই ভিডিঅ'ত আলোচনা কৰিম। যিহেতু পাণিনি কোন, এইটো 1 নম্বৰ আহিলে এইখিনি লিখিব লাগিব, আৰু যদি 2 নম্বৰৰ বাবে আহে তাহলে গোটেইখিনি লিখিব লাগিব। এইখিনি যিখিনি আছে মোবাইল স্ক্ৰীনত সেইখিনি লিখিব লাগিব। সংস্কৃত ভাষাৰ অষ্টাধ্যায়ী গ্ৰন্থৰ প্ৰণেতা পাণিনি এগৰাকী প্ৰখ্যাত ব্যাকৰণবিদ আছিল। অৰ্থাৎ সংস্কৃত ভাষা অসমীয়া ভাষাৰ দৰে এটা ভাষা, অষ্টাধ্যায়ী নামৰ এখন গ্ৰন্থ আছিল, আৰু সেই গ্ৰন্থখনৰ লেখক আছিল পাণিনিজি নামৰ এজন ব্যক্তি, আৰু তেওঁ এজন ব্যাকৰণবিদ আছিল। তেওঁক লৈখিক সংস্কৃত সাহিত্যৰ প্ৰথম ব্যাকৰণিক বুলি অভিহিত কৰা হয়। তেওঁ আনুমানিক খ্ৰীষ্টপূৰ্ব 7ম শতিকাৰ পৰা 4ৰ্থ শতিকাৰ মাজৰ সময়ৰ লোক আছিল। আৰু তেওঁক লৈখিক লিখিত বা তাৰমানে স্বাভাৱিক বা অলৌকিক তাৰমানে অবাস্তৱ নহয়, বাস্তৱৰ বিষয়, বাস্তৱ সংস্কৃত সাহিত্যৰ কি প্ৰথম ব্যাকৰণিক বুলি তেওঁক অভিহিত কৰা হয়। আৰু তেওঁ আনুমানিক খ্ৰীষ্টপূৰ্ব 7ম অৰ্থাৎ 7 শতিকাৰ পৰা 4ৰ্থ অৰ্থাৎ 4 শতিকাৰ মাজৰ সময়ৰ লোক আছিল তেওঁ। নেক্সট কুৱেশ্যন, নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষগৰাকী কোন আছিল? শিলভদ্ৰ নামে এজন উদাসীন পণ্ডিত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। প্ৰথম অসমীয়া চনেট ৰচয়িতা হেমচন্দ্ৰ গোস্বামী ৰচনা কৰা চনেটৰ নাম কি? চনেট মানে বুজি পাব আমি কৈ দিলে, যেতিয়া এটা ভাৱ কল্পনা আমি 14সুৰীয়া কোনো এটা কবিতাৰ মাজেৰে আলোচনা কৰা হয় তেতিয়া তাক চনেট বোলে। ভালদৰে বুজি ল'ব। যেতিয়া আপোনালোকৰ ধৰা হ'ল আপোনালোকৰ এটা মনৰ ভাৱ যেতিয়া 14সুৰীয়া এটা কবিতা আকাৰে প্ৰকাশ কৰিব, কেৱল প্ৰকাশ কৰিলে নহ'ব, সেইবোৰ ছন্দৰ লগতো মিল থাকিব লাগিব। আৰু তেনেকুৱা ধৰণৰ ভাৱ কল্পনাযুক্ত কবিতাকেই চনেট বুলি কোৱা হয়। আৰু এইবোৰৰ লেখক হ'ল কি? প্ৰথম অসমীয়া চনেটৰ লেখক হৈছে হেমচন্দ্ৰ গোস্বামী, আৰু তেওঁ লিখা প্ৰথম অসমীয়া চনেট কবিতাটো হ'ল প্ৰিয়তমাৰ চিঠি। 2 নম্বৰৰ বাবে যিবোৰ কুৱেশ্যন আহে সেইবোৰ হ'ল তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা। বুদ্ধদেৱৰ চিকিৎসক জীৱক পাণিনি, চাণক্য, চীন দেশৰ পৰিব্ৰাজক ৱাংচাং, ইয়াক আৰু ৱাংচাঙক হিউয়েং চাং বুলিও কোৱা হয়। ধৰ্মপাল কোন আছিল? বংগদেশৰ পাল বংশৰ অন্যতম প্ৰতিপত্তিশালী ৰজা আছিল। কোন আছিল কি? ধৰ্মপাল বংগদেশৰ পাল বংশৰ প্ৰতিপত্তিশালী শক্তিশালী এজন ৰজা আছিল। তেওঁৰ 770 খ্ৰীষ্টাব্দৰ পৰা 810 খ্ৰীষ্টাব্দলৈকে 40 বছৰীয়া শাসনকালত বংগদেশ উত্তৰ ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হৈছিল। অৰ্থাৎ তেওঁৰ শাসনকাল তেওঁৰ শাসন কৰিছিল 770 খ্ৰীষ্টাব্দৰ পৰা 810 খ্ৰীষ্টাব্দলৈকে 40 বছৰীয়া বাবে তেওঁ শাসন কাৰ্য পৰিচালনা কৰিছিল। আৰু তেওঁৰ শাসনকালত উত্তৰ ভাৰতৰ ৰাজ্যখন এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত হৈছিল। তাকেই ইয়াত কৈছে। পুৰুষাৰ্থ কি? ভাৰতীয় দৰ্শনত পুৰুষাৰ্থ শব্দৰ অৰ্থ হৈছে সচেতন মানুহৰ কাম্য।
পুৰুষ শব্দৰ অৰ্থ হৈছে সচেতন মানুহ। ইয়াত কি হৈছে পুৰুষ শব্দৰ অৰ্থ সচেতন, অচেতন নহয়, সচেতন। তাৰমানে কোনো এজন মানুহে আপোনাক ধৰা হ'ল আপুনি টোপনিত আছে, তেতিয়া আপোনাক যদি মাতা হয় তেনেহ'লে আপুনি লগে লগে তাৰ উত্তৰটো দিব। তাকে কোৱা হৈছে তাৰমানে ইয়াত তেনেকুৱা ধৰণৰ বস্তুকে বুজোৱা হৈছে। তাৰমানে তাকে কোৱা হ'ব সচেতন। যদি আপোনালোকে মাত নিদিয়ে, তাৰমানে টোপনিত ভাগৰ খাই আছে, তেতিয়া আপোনাক অচেতন বুলি ক'ব। তাকে ইয়াত বুজাব খুজিছে। আৰু অৰ্থ শব্দৰ অৰ্থ হৈছে কাম্য বস্তু বা প্ৰয়োজন। আকৌ অৰ্থ শব্দ চাওক, অৰ্থ তাৰো সেইটো শব্দৰ অৰ্থ আকৌ কি হৈছে কি কাম্য বস্তু বা প্ৰয়োজন। অৰ্থাৎ পুৰুষাৰ্থ বুলিলে মানুহে সচেতনভাৱে যাক তেওঁৰ কাম্য বস্তুৰূপে গ্ৰহণ কৰে তাকে বুজোৱা হয়। কাম্য বস্তু হৈছে সাধাৰণলব্ধ বস্তু, আৰু সাধাৰণলব্ধ বস্তু মাত্ৰেই মানুহৰ ওচৰত মূল্যৱান। নেক্সট কুৱেশ্যন 1 নম্বৰৰ বাবে আকৌ হেমচন্দ্ৰ গোস্বামীৰ প্ৰকাশিত কাব্য গ্ৰন্থখনৰ নাম লিখা। অৰ্থাৎ হেমচন্দ্ৰ গোস্বামীয়ে প্ৰকাশিত কৰা কাব্য গ্ৰন্থৰ নাম লিখিবলৈ দিছে। ইয়াতে এটা আছে ফুলৰ চাকি। নালন্দা বিশ্ববিদ্যালয়ত কি কি বিষয়ৰ শিক্ষা দিয়া হৈছিল? নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰ শিক্ষা দিয়া হৈছিল। অৰ্থাৎ নালন্দা নামৰ যিটো বিশ্ববিদ্যালয় আছিল তাত কি বেদৰ বিষয়ে শিক্ষা দিয়া হৈছিল, চিকিৎসা অৰ্থাৎ চিকিৎসা শাস্ত্ৰৰ বিষয়ে শিক্ষা দিয়া হৈছিল, অংকশাস্ত্ৰ অৰ্থাৎ গণিতৰ বিষয়েও কি শিক্ষা দিয়া হৈছিল। পুৰুষাৰ্থ কি? চাওক, এইটো 1 নম্বৰ আহিছে ইয়াত। পুৰুষাৰ্থ বুলিলে মানুহে সচেতনভাৱে যাক তেওঁৰ কাম্য বস্তুৰূপে গ্ৰহণ কৰে তাকে বুজোৱা হয়। নেক্সট কুৱেশ্যন, কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল? অৰ্থাৎ কোনখন বিশ্ববিদ্যালয় প্ৰাচীন কালত তাৰমানে বহু পণ্ডিত লোক এক ঠাইত মিলন বা একগোট হৈ কাম কৰিছিল, তাৰমানে একলগ হৈছিল, সেই তাকেই কৈছে কুৱেশ্যনটোত। উজ্জয়িনী বিশ্ববিদ্যালয়ত একালত অৰ্থাৎ বিক্ৰমাদিত্যৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্ৰ আছিল। উজ্জয়িনী বিশ্ববিদ্যালয় নামৰ এখন বিশ্ববিদ্যালয় য'ত বিক্ৰমাদিত্য নামৰ এজন ৰজাৰ ৰাজত্বৰ সময়ত ভাৰতবৰ্ষৰ সকলো পণ্ডিতসকলে কি কৰিছিল? একলগ হৈ কাম কৰিছিল বা একেলগ হৈছিল, তাকেই কৈছে। মুখ্য কি? মুখ্য হৈছে পৰম পুৰুষাৰ্থ। অজ্ঞানতাবশতঃ বন্ধনত সোমাই পৰে, তাৰমানে কি অজ্ঞানভাৱে মানুহে কি বান্ধনযুক্ত কামত কি সোমাই পৰে, তাকে কৈছে। অজ্ঞানতাৰ বিকাশ ঘটিলে জীৱই মুক্তি লাভ কৰে। অজ্ঞানতাৰ বিকাশ ঘটিলে, বিনাশ ঘটিলে, বিকাশ নহয়, অজ্ঞানতা অৰ্থাৎ বেয়া কাম, জ্ঞান নথকা কামৰ কি বিনাশ বা সেইটোৰ পৰা মুক্ত হ'ব পাৰিলে মানুহে মুক্তি লাভ কৰে। মোক্ষপ্ৰাপ্তি অৱস্থা যে এক দুখবিহীন অৱস্থা, এই কথা ভাৰতীয় সকলো দাৰ্শনিকে স্বীকাৰ কৰিছে। কি কৈছে? মোক্ষপ্ৰাপ্তি অৰ্থাৎ মুক্তি লাভটো এটা দুখবিহীন কৈছে অৱস্থা, এই কথা ভাৰতীয় সকলো দাৰ্শনিকে কি কৰিছে? স্বীকাৰ কৰিছে। মোক্ষ অৱস্থাৰ প্ৰকৃত স্বৰূপক লৈ ভাৰতীয় দাৰ্শনিকসকলৰ মাজত মতবিৰোধিতা দেখা দিছে। আৰু মোক্ষ অৱস্থাৰ প্ৰকৃত অৰ্থাৎ বাস্তৱ ৰূপক লৈ ভাৰতীয় দাৰ্শনিকসকলৰ মাজত কি মতবিৰোধত অৰ্থাৎ কথা বতৰাত বিৰোধৰ সৃষ্টি হৈছে। চাৰ্বাকৰ বাহিৰে, চাৰ্বাক মানে কি? যি দাৰ্শনিক গোটটোৱে কি কৰে? ঈশ্বৰক বিশ্বাস নকৰে, তাকে চাৰ্বাক দাৰ্শনিক বোলে। অৰ্থাৎ চাৰ্বাক, তাকে কোৱা হৈছে চাৰ্বাকৰ বাহিৰে ভাৰতীয় সকলো দৰ্শনে সম্প্ৰদায়ে কি মোক্ষক জীৱনৰ পুৰুষাৰ্থ বুলি স্বীকাৰ কৰিছে। মানৱ জীৱন দুখেৰে পৰিপূৰ্ণ। এই জীৱনৰ অৱসান ঘটাই মোক্ষপ্ৰাপ্তিহে জীৱনৰ চৰম লক্ষ্য। এই মোক্ষ হৈছে সকলো দুখৰ অন্তহীন এক অৱস্থা। অৰ্থাৎ মোক্ষ হৈছে আত্যন্তিক দুখ মুক্তি। অনেকে আকৌ মুক্তিক এক আনন্দময় অৱস্থা বুলি বৰ্ণনা কৰিছে। মোক্ষ লাভ কৰা উপায় আৰু মোক্ষৰ নামকৰণ যদিও বা বেলেগ বেলেগ দৰ্শনে ভিন্নভাৱে দাঙি ধৰিছে, তথাপিও ই যে এক দুখবিহীন অৱস্থা সেই বিষয়ে সকলো দাৰ্শনিকে একমত। নেক্সট কুৱেশ্যন, পুৰুষাৰ্থৰ অন্তৰ্গত অৰ্থ মানে কি? ধৰ্মশাস্ত্ৰত 4 আশ্ৰমৰ উল্লেখ পোৱা যায়, যেনে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। কি ব্ৰহ্মচৰ্য? ইয়াৰ ব্ৰহ্মৰ বিষয়ে কোৱা হৈছে। ব্ৰহ্মচৰ্য অৰ্থাৎ ব্ৰহ্ম বিষয়ে কোৱা হৈছে। গাৰ্হস্থ্য মানে ঘৰুৱা কামৰ কথা কোৱা হৈছে, অৰ্থাৎ ঘৰুৱা অৱস্থাৰ কথা হৈছে। বানপ্ৰস্থ অৰ্থাৎ বনবাস ইত্যাদিৰ বিষয়ে কোৱা হৈছে। আকৌ সন্ন্যাস
অৰ্থাৎ সন্ন্যাস জীৱনৰ বিষয়ে ইয়াত কোৱা হৈছে। এই 4 আশ্ৰমৰ ভিতৰত গৃহস্থ অৰ্থাৎ ঘৰুৱা আশ্ৰম পালনৰ নিমিত্তে অৰ্থৰ প্ৰয়োজন হয়। অৰ্থ মানৱ জীৱনৰ অন্যতম পুৰুষাৰ্থ। অৰ্থ সৎ উপায়েৰে উপাৰ্জন কৰিব লাগিব আৰু সৎ পথত ব্যয় কৰিব লাগিব। অসৎ উপায়েৰে অৰ্থ উপাৰ্জন আৰু অৰ্থ ব্যয় ধৰ্ম নীতি বিৰুদ্ধ। সেই অৰ্থকে পুৰুষাৰ্থ বোলা হয়, যি অৰ্থ ন্যায়পথেৰে উপাৰ্জন কৰি নিজৰ আৰু সমাজৰ অন্য ব্যক্তিৰ কল্যাণ সাধনৰ বাবে নিয়োগ কৰা হয়। চতুষ্পদী কবিতাৰ দ্বাৰা অসমীয়া সাহিত্যলৈ বৈ অনা অসমীয়া সাহিত্যিকগৰাকী কোন? হেমচন্দ্ৰ গোস্বামী। বুদ্ধদেৱৰ চিকিৎসক কোন? চিকিৎসক মানে কি? যিজনে চিকিৎসা কৰে তাকে কোৱা হৈছে। বুদ্ধদেৱৰ চিকিৎসকৰ নাম হ'ল জীৱক। আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি? আৰ্য শিক্ষাৰ মূল মন্ত্ৰ মুখ্য। নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰ কামৰূপ ৰাজ্যলৈ নিয়ন্ত্ৰণ কৰা হৈছিল? নিয়ন্ত্ৰণ কৰা ৰজাজন কোন আছিল? নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ তথা চীন দেশৰ পৰিব্ৰাজক ৱাংচাঙক কামৰূপ ৰাজ্যলৈ নিয়ন্ত্ৰণ কৰা হৈছিল। নিয়ন্ত্ৰণ কৰা ৰজাজন আছিল কামৰূপ ৰাজ্যৰ ৰজা ভাস্কৰ বৰ্মা। অৰ্থাৎ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰজন আছিল ৱাংচাং, অৰ্থাৎ চীন দেশৰ পৰা অহা এজন ব্যক্তি ছাত্ৰ। আৰু তেওঁ কি কামৰূপ ৰাজ্যলৈ কি আমন্ত্ৰণ বা নিয়ন্ত্ৰণ কৰা হয়? আৰু নিয়ন্ত্ৰণ কৰা সেই ৰজাজনৰ নাম আছিল ভাস্কৰ বৰ্মা। তেওঁ কামৰূপ ৰাজ্যৰ এজন ৰজা। পুৰুষাৰ্থৰ অন্তৰ্গত কামৰ বিষয়ে চমুকৈ লিখা। কাম হৈছে সুখ সম্ভোগ। সুখ দুখ নহয়। বিশেষকৈ যৌন সুখ সম্ভোগকে কাম শব্দই বুজায়। সংযত আৰু সীমিত কাম মানৱ জাতিৰ বংশবৃদ্ধিৰ বাবে। সংযত অসংযত বা অশৃংখল নহয়। সংযত কামে কি কৈছে? মানৱ জাতিৰ বংশবৃদ্ধিৰ বাবে সমৰ্থনীয়। অসংযত আৰু অমিতাচাৰ কামক পুৰুষাৰ্থ বোলা নাযায়। নীতিসন্মত আৰু শাস্ত্ৰ নিহিত কামহে পুৰুষাৰ্থ। নেক্সট কুৱেশ্যন, তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল? এই বিদ্যালয়ত অৰ্থাৎ তক্ষশিলা বিদ্যালয়ত পঢ়িবলৈ পাৰস্য বেক্ট্ৰিয়া, বিদ্যালয় নহয় ইয়াত বিশ্ববিদ্যালয় লিখিব লাগিব। পঢ়িবলৈ পাৰস্য বেক্ট্ৰিয়া, মগধ, চীন দেশ আদিৰ পৰা ছাত্ৰ আহি কি কৰিছিল? পঢ়িছিল। ভাৰতীয় দৰ্শনৰ মতে পুৰুষাৰ্থ কেইটা আৰু কি কি? ভাৰতীয় দৰ্শনৰ মতে পুৰুষাৰ্থ 4টা। সেইকেইটা হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। অৰ্থাৎ ভাৰতীয় দৰ্শনত 4টা পুৰুষাৰ্থ স্বীকাৰ কৰিছে। সেইকেইটা হ'ল ধৰ্ম, অৰ্থাৎ ধৰ্মৰ বিষয়ে যিবোৰ কাম কৰা হয় তাকে কোৱা হৈছে অৰ্থ, অৰ্থাৎ টকা পইচা। কাম তাৰমানে যিবোৰ কাৰ্য মানুহে কৰে তাকে মোক্ষ। এই 4টাই হ'ল পুৰুষাৰ্থ, পৰম পুৰুষাৰ্থ বুলি কোৱা হয় এই 4টাক। চাণক্য কোন আছিল? প্ৰাচীন মগধ দেশৰ ৰজা। চন্দ্ৰগুপ্তৰ মন্ত্ৰী আছিল চাণক্য। অনাসক্তৰ অৰ্থ কি? কোনো বস্তুৰ প্ৰতি আসক্ত বা লোভ নেদেখুওৱা অৱস্থাক অনাসক্ত বুলি কোৱা হয়। অনাসক্ত বা আসক্ত নোহোৱা বা লোভ নথকা তাকেই অনাসক্ত বুলি কোৱা হৈছে। নাগাৰ্জুন কোন ক'ত আছিল আৰু কি কি কৰিছিল? নাগাৰ্জুন শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল। হেমচন্দ্ৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ কোন কোন অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল? 1920 চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ লেখক হেমচন্দ্ৰ গোস্বামীৰ মতে প্ৰাচীন ভাৰতত কেইখন আৰু কি কি বিশ্ববিদ্যালয় আছিল? প্ৰাচীন ভাৰতত 6টা বিশ্ববিদ্যালয় আছিল, যেনে তক্ষশিলা, শ্ৰী ধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী। ৰত্নদধি কি? নালন্দা বিশ্ববিদ্যালয়ত 9তলীয়া পুথিভঁৰালটোৰ নাম ৰত্নদধি। অৰ্থাৎ নালন্দা বিশ্ববিদ্যালয়ত এখন 9তলীয়া বিল্ডিঙৰ নিচিনা এটা পুথিভঁৰাল আছিল। সেইটো কি কোৱা হয়? ৰত্নদধি। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা আছিল? আৰ্য শিক্ষাৰ কলাবিদ্যা 64টা আছিল। আৰ্য শিক্ষা অনুসৰি শিক্ষাৰ চৰম উদ্দেশ্য কি আছিল? শিক্ষা অনুসৰি অৰ্থাৎ আৰ্য শিক্ষা অনুসৰি শিক্ষাৰ চৰম উদ্দেশ্য আছিল ত্যাগ। উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিলে? উদান্তপুৰী বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল আৰু সেইটো মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত ধ্বংস কৰিছিল। হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত 2খন গ্ৰন্থৰ নাম লিখা। অসমীয়া সাহিত্যৰ চানেকি আৰু পুৰণি অসমৰ বুৰঞ্জী। পুৰুষাৰ্থৰ অন্তৰ্গত ধৰ্মৰ বিষয়ে চমুকৈ লিখা। যি ধাৰণা কৰে সেই ধৰ্ম, অৰ্থাৎ যি ধাৰণ কৰে
তাকেই ধৰ্ম বোলে। সেই ধৰ্ম বেদত ধৰ্মক এক চিৰন্তন নিয়ম ৰূপে গণ্য কৰিছে, যি নিয়মৰ দ্বাৰা জগত পৰিচালিত আৰু নিয়ন্ত্ৰিত হৈ থাকে। ধৰ্মশাস্ত্ৰত ধৰ্ম শব্দটোৰ অৰ্থ হৈছে সামাজিক আচৰণ বিধি যি মানুহে অনুসৰণ কৰে। ইয়াত কি কৈছে? যিয়ে ধাৰণ কৰে তাকে ধৰ্ম বোলে। বেদত ধৰ্মক এক চিৰন্তন নিয়ম ৰূপে গণ্য কৰিছে, যি ধৰ্মৰ দ্বাৰা জগত পৰিচালিত কৰা হয়, অৰ্থাৎ যি পৃথিৱীখন পৰিচালনা কৰা হয় আৰু নিয়ন্ত্ৰণ কৰা হয়। ধৰ্মশাস্ত্ৰত ধৰ্ম শব্দটোৰ অৰ্থ হৈছে সামাজিক আচৰণ বিধি যি মানুহে অনুসৰণ কৰে। ধৰ্ম শব্দৰ অৰ্থ হ'ল কি? সমাজত যিবোৰ আমি আচাৰ আচৰণ নীতি নিয়ম কৰোঁ সেইবোৰৰ অনুসৰণ কৰোঁ তাকেই কোৱা হৈছে। সমাজত বসবাস কৰোঁতে মানুহে নিজৰ আৰু আনৰ কল্যাণৰ কাৰণে যিবোৰ আচৰণ বিধি অনুসৰণ কৰে সেইবোৰেই হৈছে ধৰ্ম। অৰ্থাৎ আমি সমাজত বসবাস কৰোঁতে আনৰ উপকাৰ অৰ্থাৎ আনৰ ভাল বেয়া যি চিন্তা কৰোঁ তাকেই ধৰ্ম বুলি কোৱা হৈছে। হিন্দু ধৰ্মত কেতিয়াবা ধৰ্মভিত্তিক নীতি আৰু কেতিয়াবা ধৰ্মভিত্তিক ধৰ্মৰ উল্লেখ পোৱা যায়। অহিংসা সেইবোৰ হ'ল অহিংসা, ক্ষমা, ইন্দ্ৰিয় নিগ্ৰহ, দয়া, শুচ, দান, সত্য, তপস্য, অস্থেয়, জ্ঞান। এই সকলো ধৰ্মৰ ভিতৰত অহিংসাকেই শ্ৰেষ্ঠ ধৰ্ম বোলা হৈছে। জৈন আৰু বৌদ্ধ দৰ্শনত অহিংসাকেই ধৰ্ম বোলা হৈছে। অত্ৰেয় ঋষি কোন আছিল? অত্ৰেয় ঋষিয়ে তক্ষশিলা বিশ্ববিদ্যালয়ত আয়ুৰ্বেদ শিক্ষা দিছিল। বুদ্ধদেৱৰ চিকিৎসক জীৱক এই অত্ৰেয় মুনিৰ ছাত্ৰ আছিল। তক্ষশিলা বিশ্ববিদ্যালয়ত কি বিষয়ত শিক্ষা দিয়া হৈছিল? তক্ষশিলাৰ বিশ্ববিদ্যালয়ত 18বিধ বিষয়ৰ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তিকটা আৰু আন হাতেৰে কৰা বিদ্যা শিক্ষা দিয়া হৈছিল। আন এটা কুৱেশ্যন, চীন দেশৰ পৰিব্ৰাজক ৱাংচাং হিউৱেন-চাং প্ৰাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত কি বিষয় পঢ়িছিল? যোগশাস্ত্ৰ। বিক্ৰমশিলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়ৰ অধীনত কিমানখন উচ্চ বিদ্যালয় আছিল? এই বিশ্ববিদ্যালয়ৰ অধীনত 6টা উচ্চ বিদ্যালয় আৰু 108জন অধ্যাপক আছিল। হেমচন্দ্ৰ গোস্বামীৰ কেতিয়া জন্ম হৈছিল? 1872 চনৰ 8 জানুৱাৰীত। হেমচন্দ্ৰ গোস্বামীৰ জন্মস্থান ক'ত আছিল? গোলাঘাট জিলাৰ ঢেকিয়ালত। হেমচন্দ্ৰ গোস্বামীৰ পিতৃ মাতৃৰ নাম কি আছিল? পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী আৰু মাতৃৰ নাম আছিল ঘনক্ৰান্তি গোস্বামী। হেমচন্দ্ৰ গোস্বামী কোনখন শিশু আলোচনীৰ সম্পাদক আছিল? 1916 চনত শিশু আলোচনী অকণৰ। হেমচন্দ্ৰ গোস্বামী কোনখন বিখ্যাত আলোচনীৰ দ্বিতীয়গৰাকী সম্পাদক আছিল? জোনাকীৰ। গতিকে আজিলৈকে আমি ইমানখিনিতে এই ভিডিঅ'টো সামৰিছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধু বান্ধৱীয়ে উপকাৰ পাব পাৰে আৰু মোৰ এই ভিডিঅ'টোৰ পৰা। আৰু এনেধৰণৰ ভিডিঅ' বনাবলৈ যাতে উৎসাহ পাওঁ তাৰ বাবে আপোনালোকে সকলো সময়তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।